নমস্কাৰ, গুৰুত্বপূৰ্ণ খবৰবোৰৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে আহিছোঁ ৰাষ্ট্ৰীয় খবৰলৈ। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে কেজৰিৱালৰ অন্তৰ্বৰ্তীকালীন জামিন। চৌদিশে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কেজৰিৱালে জেলৰ পৰাই মুখ্যমন্ত্ৰীৰ কাম কাজ চলাই যাব পাৰিবনে নাই। কলিকতাৰ হস্পিটেলত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মূৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সদৰি কৰিছে নতুন তথ্য। হত্যাৰ বলি হোৱা ৩১ বছৰীয়া চিকিৎসকগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য ব্যক্তি মহম্মদ ইউনুছে আজি ঢাকেশ্বৰী মন্দিৰ ভ্ৰমণ কৰে। বাংলাদেশৰ জনগণক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ সকলোৰে সম অধিকাৰৰ কথা কয় আৰু বিভেদৰ সৃষ্টি নকৰিবৰ বাবে আহ্বান জনায়। এতিয়া আহিছোঁ ৰাজ্যিক খবৰলৈ। অন্ত পৰা নাই USTM বিতৰ্কৰ। USTMৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ সংবাদ মাধ্যমৰ আগত দাবী কৰে যে USTM কৰ্তৃপক্ষই পাহাৰ কাটি পানীৰ সোঁত যোৰাবাটৰ দিশলৈ বোৱাই দিয়াৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে তেওঁ USTM কৰ্তৃপক্ষক পানীৰ সোঁত মেঘালয়ৰ দিশত বোৱাবলৈ আহ্বান জনাই কয় যে এই বিষয়ত লৈ আৰু বিতৰ্ক কৰিবলৈ তেওঁৰ মন নাই। ইফালে সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আছুৱে লাজ পাব লাগে। কাৰ জৰিয়তে তেওঁলোকে ২০ লাখ বাংলাদেশী আহিব বুলি কৈছিল, কিন্তু তাৰ পৰিৱৰ্তে মাত্ৰ এজনেহে নাগৰিকত্ব লাভ কৰিছে। তেওঁ লগতে কয় যে আছুৱে যিদিনা শ্বহীদ দিৱস পাতিব সেইদিনা আমি প্ৰবঞ্চনা দিৱস পাতিম। দেশজুৰি চলিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন ঠাইত স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা। ভুৱা ট্ৰেডিং এপ YBYৰ সন্দৰ্ভত DGP GP সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য। সমগ্ৰ গোচৰৰ দায়িত্ব CIDৰ ওপৰত ন্যস্ত কৰা হৈছে বুলি তেওঁ জনায়। লগতে তেওঁ কয় যে CIDক হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হ'ব। ইফালে অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য। মহানগৰীৰ বজাৰত আলু পিঁয়াজৰ দামে চুলেগৈ ৫০ৰ ঘৰ। সৰ্বসাধাৰণৰ দুৰৱস্থাৰ প্ৰতি গুৰুত্ব নাই চৰকাৰ তথা প্ৰশাসনৰ।